কি খবৰ সকলোৰে মোৰ চেনেলৰ এটা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব হয় আইচিং কেকৰ এটা স্পঞ্জ কেনেকৈ বনায় সেইটোকে আপোনালোকক দেখাম বুলি ভাবিছোঁ বহুতে মোক সুধি থাকে বা কেকৰ ক্লাছ দিবা নেকি অনলাইনত তো মোৰ মানে দুটা ফোন নাই এটা ফোনে যাৰ কাৰণে মানে মই অনলাইন ক্লাছ কৰিব নোৱাৰিম অফলাইন ক্লাছ আহি আছে বাৰু কৰিম অক্টোবৰ মাহত কৰিম বুলি ভাবিছোঁ তাৰপিছত এতিয়া মই বোলো ধুনীয়াকৈ এনেকৈ ভিডিঅ'টো আপোনালোকক দেখাওঁ মোৰ কিছুমান কেক বনোৱাৰ চিক্ৰেট আছে যিটো মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ মানে ভিডিঅ'ত দেখাম কিন্তু ইমান এটা পাৰফেক্টকৈ মই নিজেও মানে পাৰিছোঁ বুলি ভাবাও নাছিলোঁ কিন্তু এতিয়া মই ভাবিছোঁ এইটো কাৰণে কাৰণ মানে ডেইলি মোৰ 5টা বা 4টা কেকৰ অৰ্ডাৰ আহে আৰু মানুহবিলাকে কেক খাই ভালো পায় মোক কমেণ্টত কয় বা মেছেজ কৰিও কয় ৰিভিউ দিয়ে কেকটো খাই বহুত বেছি ভাল লাগিলে বুলি তেতিয়া মোক বহুত বেছি ভাল লাগে যে মই অকণমানকৈ পাৰা হৈছোঁ তো ভাবিছোঁ মানে ভিডিঅ' যোগেদিয়ে মোৰ কেকৰ স্পঞ্জটো দেখাওঁ কেনেকৈ বনাওঁ এতিয়া বৰ্তমান কেকৰ স্পঞ্জটো বনোৱাহে দেখিম বাকীখিনি বা পাছত দেখাম আইচিং কেক কেনেকৈ আইচিং কৰে মানে সেইখিনি পাছত মই দেখাম তেতিয়াহ'লে ব'লক ভিডিঅ'টো একদম আৰম্ভ কৰোঁ আৰু মই ধুনীয়াকৈ বস্তুখিনি উলিয়াই লৈছোঁ বাৰু দেখাই দিছোঁ এই বস্তুখিনি উলিয়াই লৈছোঁ যিখিনি বস্তু মোক এটা স্পঞ্জ বনাবৰ কাৰণে দৰকাৰ হয় আৰু এইখিনি দেখিছেনে ময়দা ৰিফাইন চেনি ডিম ভেনিলা এচেঞ্চ গোটেইবিলাক বেকিং উলিয়াই লৈছোঁ আৰু এইটো মোৰ একদম মেইন সম্পদটো এইটো ব্লেণ্ডাৰটো তেতিয়াহ'লে ধুনীয়াকৈ আপোনালোকক দেখাম এতিয়া কেকটো কিন্তু এটা কথা হ'ল মোৰ মানে ষ্টেণ্ড নাই যাৰ কাৰণে মই এখনতে মোবাইলটো ধৰিম আৰু এখনতে মই কাম কৰি থাকিম তো ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ছেভ কৰি থৈ দিব যাতে পাছত আপোনালোকে চাব পাৰিব আৰু আজি এই কেকটো আচলতে অৰ্ডাৰ নাই মোৰ ভাইটি এটাৰ বাৰ্থডে আজি মানে মোক খুৰাৰ পুতেকৰ বাৰ্থডে সৰুটো ল'ৰাৰ বাৰ্থডে তো খুৰীয়ে মোক ক'লে যে কেক এটা বনাই দিবি বুলি মই মোৰ ফালৰ পৰা এটা কেককে দিম বুলি ভাবিছোঁ আৰু তো এতিয়া বনাওঁ সিহঁতি আজি স্কুলত কাটিব কেকটো ভাবিলোঁ কি আজি ৰাতি কালি মানে আজি মোৰ অৰ্ডাৰ নাছিলে কেকৰ ভাবিলোঁ কি আৰু লৰালৰি নহয় এটা কেকে বনাম গোটেইকৈ ভিডিঅ'টো এইটো মোৰ মানে চান্সটো ল'লোঁ আৰু কেক বনোৱা ভিডিঅ' কৰিবৰ কাৰণে তো এতিয়া মই ষ্টাৰ্ট কৰিম প্ৰথমতে দুটা ডিমৰ পৰা আৰম্ভ কৰিম ঠিক আছে এই দুটাতে ডিমটো প্ৰথমে ভাঙি ল'ম দেই মই দুটা ডিম মই ভাঙি লৈছোঁ আৰু এই ডিম দুটা মানে ফ্ৰিজত থকা হ'ব নালাগিব নৰ্মেল হৈ থাকিব লাগিব তেতিয়াহে আমাৰ স্পঞ্জটো ভাল হ'ব ইয়াত মোৰ 3টালৈকে আছে 3টা ষ্টেপলৈকে দিব পাৰি এইটো মেচিনটোৰ প্ৰথমতে মই 1ত দিম অকণমান সময়ৰ কাৰণে মানে 1 মিনিটমানৰ কাৰণে 1ত দিম তাৰপিছত আকৌ বঢ়াই দিম ডিমখিনি ইমানখিনিলৈকে হৈ যাব ইয়াৰ পিছত আমি ডাইৰেক্ট চেনি দিম চেনি দিয়াৰ পিছত খালি অকণমান বেছি সময় ফেটিব লাগিব যাতে একদম পূৰা ফুলি যায় মানে বস্তুটো আৰু চেনি লৈছোঁ দেখিছেনে এই কাপটো ভালকৈ দেখাই দিছোঁ মই চাহ খোৱা আপোনালোকে যিকোনো চাহ খোৱা কাপ ল'ব পাৰে মই মানে কেক যেতিয়া শিকিছিলোঁ তেতিয়া মই কাপ লৈ মোক শিকাইছিলে জুখি পেলাই শিকাইছিলে কিন্তু মোৰ জুখি পেলাই আজিলৈকে মই কেক বনোৱা নাই কিন্তু এটা মেজাৰমেণ্ট মই এইটো কাপ লৈ লৈছোঁ এই কাপটো দেখিছেনে চাহ খোৱা কাপ হয় কাপ কিন্তু দুবিধৰ আছে আকৌ দেই এইটো অকণমান ডাঙৰ হয় আৰু এটা আছে এইটো দেখিছেনে এইটো সৰু অকণমান দুটা কাপ অকণমান সৰু বেলেগ মই এইটোৱেদি ল'লেও আপোনালোকৰ হৈ যায় এইটো মানে পূৰা অকণমান বেছি ল'ব লাগিব কিন্তু মই ইয়াত ল'লে পূৰা আধা লওঁ মানে ইয়াত যদি লয় আপুনি অকণমান আধাতকৈ বেছি ল'ব লাগিব তেতিয়া সেইটো সমান হ'ব তো আপোনালোকে অকণমান এনেকুৱা কাপ এটা ল'ব তেতিয়া মই আপোনালোকে আধা পূৰা দেখাই দিব পাৰিম ভালদৰে এইটো কাপটো পানী লৈছোঁ মানে পানীটো মই দিম যে ইয়াতে অকণমান এবাৰ ভালকৈ এনেকৈ চেনিখিনি সোমাই ল'ব তাৰপিছত আপোনালোকে বিট কৰিব এইখিনি তেতিয়ালৈকে বিট কৰি থাকিব যেতিয়ালৈকে একদম পূৰা সৰহ হৈ নাযায় মই একদম দেখাই আছোঁ আপোনালোকক ধুনীয়াকৈ বেছি দেৰিলৈকে কৰিব লাগিব
চেনিখিনি ধুনীয়াকৈ মেল্ট হৈ গৈছে, দেখিছেনে কেনেকৈ পৰি গৈছে, এনেকুৱা হ'ব লাগিব। আৰু এইফালে আমাৰ হাঁহকেইজনী খুব চিঞৰিছে দেই। মই সেইকাৰণে ভিডিঅ' চিডিঅ' বনালে ভয় লাগে জানেনে, একদম এই হাঁহে চিঞৰিব, এই কুকুৰে চিঞৰিব। আৰু এতিয়া মই দিম ৰিফাইন, আৰু বোলে দুটা কাপ ল'ব, মই 2টা কাপ লৈছোঁ। এটাত মই চেনি আৰু ৰিফাইন ল'ম। এইটো চেনি আৰু ৰিফাইন ল'ম, মানে এইটো চেনি এবাৰ ল'লোঁ, ৰিফাইনটো এবাৰ ল'ম, তাৰপিছত ইয়াত ল'ম ময়দাটো। কাপ 2টা সমান হ'ব লাগিব, তেতিয়াহে ভাল হ'ব। এয়া মোৰ মানে বস্তু শেষ হৈছেগৈ আৰু, কিন্তু তথাপিও আৰু 2টা বনাব পাৰিম। ইয়াতে মই ৰিফাইন তেল লৈছোঁ পূৰা আধা কাপ। চেনি যিমানখিনি লৈছোঁ সেই ৰিফাইনটো মই সিমানখিনি ল'ম। আৰু এইটো বনাইছোঁ মই এতিয়া 1 পাউণ্ড এটা কেক, মানে আধা কেজি ওজনৰ হ'ব। 1 পাউণ্ডত আপোনাৰ এনেই 450 গ্ৰাম নে 445 গ্ৰাম থাকে, কিন্তু মোৰ মানে কি হ'ল, মোৰ সেইটো জোখ মই আজিলৈকে মই লৈ কেক বনোৱা নাই আজিলৈকে। আৰু আপোনালোকে যদি কেকৰ এইখিনি কিছুমান টপ চিক্ৰেট থাকে, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু পাছৰ ভিডিঅ'ত। অকণমান লৰালৰিকৈ কৰিব, যাতে এনেকৈ যদি বেছি সময় নাথাকে। আৰু ইয়াতে মই পূৰা আধা কাপ লৈছোঁ, এয়া আধা কাপ লৈছোঁ ৰিফাইন, ইয়াতে এতিয়া দি দিম ৰিফাইনখিনি। আৰু একদম ষ্টেপ বাই ষ্টেপ দেই, একদম ইটোৰ পিছত সিটো কি দিব লাগে সেইটো একদম পূৰা মেইন, মানে গোটেইখিনি দিলোঁ। এতিয়া এইখিনি অকণমান সময় মই আকৌ কৰিম। এইখিনি কৰিলোঁ মই, খুব বেছি মানে 1 মিনিট সময়হে আপুনি ৰিফাইনটো দিয়াৰ পিছত বিট কৰিব। তাৰপিছত ইয়াৰ পিছতে আমি একদম লৰালৰি কৰিম দেই, মানে বেছি টাইম থাকিলে মানে দেৰি যিমানে কৰি থাকিব সিমানে মানে স্পঞ্জবিলাক নাইকিয়া হৈ গৈ থাকে। তো ইয়াতে দিম এতিয়া মই ময়দা পূৰা জোখত মই ইয়াত 1 কাপ ল'ব লাগিব। এইটো কাপত পূৰা ফুলকৈ 1 কাপ ল'ম দেই। এইটো কাপেৰে মই পূৰা 1 কাপ ময়দা লৈছোঁ। 1 কাপতকৈ আপোনাৰ বেছি হ'ব লাগিব, 1 কাপতকৈ একদম কম হ'ব নালাগিব, তেতিয়াহে জোখত মানে স্পঞ্জটো হ'ব। আৰু এইখন চাকনিখন লাগিবই, কাৰণ ময়দাখিনিত কিছুমান গোটা থাকে ন, চাইলে মানে স্পঞ্জৰ ভিতৰত মানে সেইটো গোটা হৈ থাকিলে সেইটো নিসিজে, পাছত গোটাকৈ ওলাই যায়। কাপটো লৈ লৈছোঁ, আৰু ইয়াতে মই দিম এতিয়া বেকিং পূৰা আধা চামুচ দিব নালাগিব, এখন চামুচখন অকণমান ডাঙৰ হয়, মই এইখন চামুচেৰে ইমানকণ লৈছোঁ, ইমানকণে হৈ যাব। এনেকুৱা এখন হাতা লাগিব, এই হাতা পাতে ধুনীয়াকৈ এনেকৈ ঘূৰাব লাগিব, মানে বেছি স্পীডটো হ'লেও নহ'ব, একদম লাহে লাহে এটা ষ্টেপত লৰাই থাকিব লাগিব। এইটো সময় মানে যিমানে লাহে লাহে আপুনি লৰাব, সিমানে স্পঞ্জটো ধুনীয়া হৈ থাকিব। বেছি স্পীড হ'লে মানে টান হৈ যাব পাৰে। তো এনেকৈ একপাক এনেকৈ ঘূৰাই পেলাই মাজেদি এনেকৈ কাটি দিছোঁ মই, হৈ গ'ল। ইয়াতে মই এতিয়া মেইন বস্তুটো দিছোঁ, এইটো ভেনিলা এছেঞ্চ। ডাঙৰ চামুচেৰে আধা চামুচ দিব, যদি সৰু চামুচত এতিয়া ফুলকৈ দিব পাৰে। এইখিনি মই ইয়াত দি দিছোঁ, আৰু লগতে মই অকণমান ইয়াতে ডাইৰেক্ট পানী দি দিম, তেতিয়া লৰাবলৈ সুবিধা হ'ব। আৰু সোৱাদটো বেছি হ'বৰ কাৰণে মই ইয়াতে অকণমান নিমখ দি দিওঁ, আপোনালোকেও দিব। 1 পাউণ্ডৰ কেক এটা বনাবৰ কাৰণে মই ইমানকণ নিমখ লৈছোঁ, এইকণ দি দিলেহে টেষ্টটো বেছি ধুনীয়া হয়। আৰু প্ৰত্যেকটো বস্তু দিয়াৰ পাছতে আপুনি লৰাব লাগিব। মানে নিমখ দিছোঁ মই অকণমান এনেকৈ লৰাইছোঁ, আৰু পানী দিয়াৰ পিছতো সেয়া এনেকৈ লৰালোঁ। আৰু ইয়াৰ পাছতে মই অকণমান এনেকৈ ভিনেগাৰ দি দিওঁ, কিন্তু কেকটো আজিয়ে খাম যে, সেইকাৰণে মই এতিয়া বৰ্তমান নিদিওঁ। কিন্তু আপোনালোকে যদি কেকটো দুদিনৰ কাৰণে থ'ব বিচাৰে, তেতিয়াহ'লে আপুনি ভিনেগাৰ দিব পাৰে। আৰু এনেকুৱা কাগজ এখন লৈ লৈছোঁ, আৰু বাতিটো জোখত মই এতিয়া কাটিব লাগিব। আৰু এইটো কাটিবলৈ একদম বহুত সহজ, এইটো এনেকৈ ইয়াত বহাই দিব, বহাই দিয়াৰ পিছত এটা চিন হৈ যাব, সেই চিনটোতে কাটিব লাগিব। এইটো চিনে কাটি দিছোঁ, তাৰপিছত ইয়াত বহাই দিম, পটককৈ বহি যাব। হ'ল এইটোতো সকলোৱে জানেই যে ৰিফাইনটো সানিলে মানে কেকটো উলিয়াবলৈ ভাল হয়, লাগি নধৰে। আৰু এইখিনি দিয়াৰ আগত এবাৰ আকৌ লৰাই ল'ব, নিমখটো মানে পটককৈ মেল্ট নহয় ন, আৰু মিক্স হ'বলৈ টাইমটো লাগে। এই
এইটো 3 to 5 ইঞ্চৰ হয় মই অকণমান কেকটো মোক বহলকৈ লাগে যাতে ডাঙৰ দেখক অকণমান সেইকাৰণে মই এইটো লৈছোঁ কিন্তু মোৰ এক্সট্ৰা এনেকুৱা মানে তল কেকবিলাক বনাবৰ কাৰণে বহুত বাতি আছে সেইখিনি বাৰু পাছত মই আপোনালোকক দেখাম কিন্তু এতিয়া বৰ্তমান 1 পাউণ্ডৰ কেকটো 5 ইঞ্চত কেকত মই বনাম এতিয়া তো এতিয়া এইখিনি ধুনীয়াকৈ মই ইয়াতে বহাই দিম বহুতেই ভাবে কেক বনাবৰ কাৰণে অভেন দৰকাৰ হয় কিন্তু মই আজিলৈকে এবছৰ হ'ল এদিনত মানে 11টালৈকে কেক বনাইছোঁ কিন্তু অভেন মোৰ ওচৰত বৰ্তমান নাই অভেনটো মই বৰ্তমান লোৱাহে নাই বুলি ক'ব লাগিব আপোনালোকক কাৰণ আমাৰ ইয়াতে মানে কি হয় ইনভাৰ্টাৰ নাই আমাৰ ঘৰতে ইনভাৰ্টাৰ নাই কাৰণে পটককৈ কাৰেণ্টৰ আমাৰ বহুত প্ৰব্লেম দিয়ে কাৰেণ্ট পটককৈ গুচি যায় তো কেকটো যদি অভেনত তুলি থৈ দিওঁ পটককৈ যদি কাৰেণ্টটো গুচি যায় আকৌ আমি গেছত তুলিব লাগেই তো সেইকাৰণে মই প্ৰথমৰ পৰা এতিয়ালৈকে মই এনেকৈ কুকাৰতে বনাই আছোঁ এইটো আৰু ডাঙৰ কেক থাকিলে ডাঙৰ চচো আছে ডাঙৰ চচত তোলোঁ দুমহলীয়া কেক বনালে মানে তো এতিয়া মই ধুনীয়াকৈ এইটো ইয়াত বহাই দিম খালি বহাই দিওঁতে একদম সাৱধান দেই মই এখনতে এনেকৈ ধৰি লওঁ ধৰি পিনে ইয়াত জাষ্ট এনেকৈ বহাই দিওঁ যাতে চাব হাতত যাতে নালাগে আৰু গেছটো একদম মই কমাই দিছোঁ পূৰা একদম জোখৰ ৰাখিব লাগিব দেই একদম কমাই দিব নহ'লে কেকটো দেৰি যাব পাৰে কেকটো সেয়া হৈ গ'ল এতিয়া এনেকুৱা এডাল মাৰি লাগিব এইডাল মাৰি এনেকুৱা স্পাইৰেল পেজটো বনাবৰ কাৰণে মই আনিছিলোঁ অনলাইন কৰি এইডালে ভাল হয় মানে দীঘল হয় মাৰিডাল দেখিছেনে অকণো লাগি নাই হা অকণো লাগি নাই হা এতিয়া গম পাব হৈছে পূৰা মই আধা ঘণ্টা সময় ৰাখিছোঁ দেই আধা ঘণ্টা নহ'লে পূৰা 28 মিনিট তেনেকৈ ৰাখিলে কেকটো বহুত ধুনীয়া হয় ছফ্ট হৈ থাকে আৰু বেছি কাটিব লগা নহয় ওপৰত কিন্তু আপোনাৰ 35 মিনিট যদি ৰাখি দিয়ে নহয় তো মানে অকণমান ওপৰটো ৰঙা হৈ যায় সেইটো কাটিব লগা হৈ যায় এতিয়া দেখিছেনে কিমান ধুনীয়া হৈছে ৰ'ব মই আপোনালোকক ওচৰৰ পৰা দেখাম এইটো স্পঞ্জটো হৈ গ'ল দেখিছেনে কিমান ধুনীয়া হৈছে ৰ'ব অকণমান লাগি দেখাইছোঁ আৰু কেকটো মই অকণমান গৰমে গৰমে ওলাইছোঁ মানে কেকটো মানে সোনকালে লাগেই স্কুলত কাটিবলৈ সময় হৈ গৈছে সেইকাৰণে বোলো ধুনীয়াকৈ উলিয়াই কৰি কাটি কৰি ফ্ৰিজত থওঁ ঠাণ্ডা হ'বৰ কাৰণে এইটো দেখিছে পূৰা কোমল হৈ গৈছে স্পঞ্জ এইটো চাওক কোমল হৈছেনে এতিয়া ধুনীয়াকৈ এইটো কাটিব লাগিব গৰমে গৰমে কাটিবলৈ অকণ অসুবিধা হয় কিন্তু তথাপিও চাওঁ কাটিব পাৰোঁ নাই এইটো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আৰু এই ভিডিঅ'টোৰ পৰা আপোনালোকে শিকি আপোনালোকে বনাব পাৰিবনে নাই সেইটো মোক কমেণ্ট কৰি জনাব আৰু যদি সহজকৈ দেখাব লাগে মই সেইটো দেখাই দিম যদি আপোনালোকে কমেণ্টত মোক সোধে আৰু আইচিং কেকো মই আপোনালোকক দেখাম নেক্সট ভিডিঅ'ত আৰু কেকৰ বস্তু কি কি লাগে একদম প্ৰথমৰ পৰা লাষ্টলৈকে সেইখিনিও দেখাই থাকিম আপোনালোকে খালি কমেণ্টত মোক লাগে বুলি ক'ব তেতিয়া মই ভিডিঅ'টো বনাম আৰু নহ'লে চাগে বনাব নাই আপোনালোকে যদি বিচাৰে তেতিয়াহে দিম আৰু ন কেকৰ স্পঞ্জটো কাটি কৰি অকণমান দেখাই দিছোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ' লগ পাইছোঁ সকলোকে আজিলৈ বাই বাই